মাৰ্বেল সিৰিজত আপুনি যি আইৰন মেনৰ সুইটটো দেখা পাইছিল এই সুইটটো যদি আপুনি ৰিয়েল লাইফত বনাব বিচাৰে তেতিয়াহলে আপোনাক কিমান পাৱাৰ লাগিব আৰু আমাৰ টুথব্ৰাছত থকা এই ব্ৰিসল বৰ্ডছ কিয় কালাৰিং হয় আৰু আপুনি জানেনে ভাৰতীয় টকাৰ এইটো ডিজাইন কোনে বনাইছিল আৰু এইটো ডিজাইন বনোৱাৰ বাবে সেই মানুহজনক কিমান টকা দিয়া হৈছিল এনেকুৱা কিছুমান ইন্টাৰেষ্টিং আৰু আপুনি আগতে নজনা কথাৰ বিষয়ে জানিবলৈ জ্ঞান বডি চেনেলৰ এইটো ভিডিও শেষলৈ চাই থাকক ফেক্ট নম্বৰ 10 ক্ৰিকেট খেলত যে আপুনি এই লাইট জ্বলা বেলকেটা দেখা পায় আপুনি কি ভাবে ইয়াৰ প্ৰাইস কিমান হ'ব পাৰে আপুনি হয়তো ক'ব 6000 পৰা 7000 টকা কিন্তু ইয়াৰ একচুয়াল প্ৰাইস হৈছে প্ৰায় 1,35,000 টকা আৰু ইমানখিনি টকাৰে আপুনি এটা নতুন আইফোন 11 Pro মোবাইল কিনিব পাৰিব ফেক্ট নম্বৰ 9 আমি যে JBL কোম্পানীৰ সাউন্ড সিস্টেম বা হেডফোন ব্যৱহাৰ কৰি থাকো আপুনি কেতিয়া ভাবিছেনে এই JBL কোম্পানীৰ এই JBL শব্দটোৰ সম্পূৰ্ণ অৰ্থ কি ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে জেমছ বুলক লেন্সিং ফেক্ট নম্বৰ 8 এইটো ফেক্ট হয়তো আপুনি বিশ্বাস নকৰিব বাট ই সঁচা হয় যি ৰাছিয়াৰ দেশ আছে ই আমাৰ সৌৰজগতৰ যি প্লুটো গ্ৰহ আছিল ইয়াতকৈ বেছি ডাঙৰ হয় ৰাছিয়াৰ মুঠ পৃষ্ঠকালি হৈছে 17 মিলিয়ন কিলোমিটাৰ স্কয়াৰ আনহাতে প্লুটো গ্ৰহৰ মুঠ পৃষ্ঠকালি হৈছে 16.6 মিলিয়ন কিলোমিটাৰ স্কয়াৰ ফেক্ট নম্বৰ 7 ভাৰতীয় টকাৰ এইটো ডিজাইন কোনে তৈয়াৰ কৰিছিল হয়তো আপুনি নাজানে আৰু এইটো সিম্বল ডিজাইন কৰাৰ বাবে সেই মানুহজনক কিমান টকা দিয়া হৈছিল দৰাচলতে ফ্ৰেণ্ড ভাৰতীয় টকাৰ এইটো ডিজাইন ডক্টৰ উদয় কুমাৰে বনাইছিল আৰু এইটো ডিজাইনক 2010 চনৰ 15 জুলাই তাৰিখে ইণ্ডিয়ান গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছিল আৰু এইটো ডিজাইন তৈয়াৰ কৰাৰ বাবে ডক্টৰ উদয় কুমাৰক সেই সময়ৰ প্ৰায় 2,50,000 টকা দিয়া হৈছিল ফেক্ট নম্বৰ 6 আপুনি যেতিয়া এটিএমৰ পৰা টকা উলিয়াব যায় তেতিয়া আপুনি মন কৰিছে যে এটিএমৰ নাম্বাৰ প্লেটখনত কিছুমান সৰু সৰু ডট থাকে এই ডটবোৰক আসলতে ব্ৰেলি বুলি কোৱা হয় আৰু এইবোৰ অন্ধ মানুহৰ বাবে থাকে যাতে তেওঁলোকে ইয়াৰ সহায়ত তেওঁলোকৰ যি পিন থাকে তাক ইনপুট কৰিব পাৰে আৰু অতি সহজে টকা উলিয়াব পাৰে ফেক্ট নম্বৰ 5 আমাৰ টুথব্ৰাছত থকা এই ব্ৰিসল বৰ্ডছ কিয় কালাৰিং হয় কেতিয়াবা আপুনি ভাবিছেনে আসলতে এই কালাৰিং ব্ৰিসলবোৰে টুথব্ৰাছডালৰ ইন্ডিকেটৰ হিচাপে কাম কৰে যেতিয়া ইয়াৰ কালাৰ লাহে লাহে কমি আহি থাকে তেতিয়া আপুনি গম পাব যে আপোনাৰ টুথব্ৰাছডাল সলনি কৰিব পৰা হৈছে গতিকে এতিয়া গৈ আপোনাৰ টুথব্ৰাছডাল চাওক আৰু যদি তাৰ ব্ৰিসল বৰ্ডছ কালাৰ গৈছে তেতিয়াহলে এটা নতুন টুথব্ৰাছ কিনি লৈ আহক ফেক্ট নম্বৰ 4 নাসাৰ মতে যদি আপুনি পৃথিৱীৰ পৰা মাৰ্চলৈ এটা সাধাৰণ SMS পঠাব বিচাৰে তেতিয়াহলে আপোনাৰ খৰচ হ'ব প্ৰায় $18,000 আৰু যদি ইয়াক আমি আমাৰ ইণ্ডিয়ান ৰুপিছত কনভাৰ্ট কৰো তেতিয়াহলে ইয়াৰ মূল্য হ'ব প্ৰায় 12,60,000 টকা গতিকে ভাবক এটা সাধাৰণ SMS পঠাওতে ইমান টকা খৰচ হয় যদি পৃথিৱীৰ পৰা মাৰ্চলৈ মানুহ নিব লাগে তেতিয়া কিমান খৰচ আহিব ফেক্ট নম্বৰ 3 আপুনি ডিসকাছ থ্ৰ গেম নিশ্চয় দেখিছে কিন্তু ফিনলেণ্ডত এনেকুৱা এটা খেল আছে য'ত মোবাইল দলিওৱা হয় আৰু এইটো এটা ফিনলেণ্ডৰ অফিচিয়েল গেম হয় ফেক্ট নম্বৰ 2 প্ৰকৃতিত কিছুমান এনেকুৱা অদ্ভুত প্ৰাণী আছে তাৰ বহুতৰ বিষয়ে আমি নাজানো এটা মাছ আছে যি জন্মতে মেল হয় কিন্তু ইয়াৰ বয়স যেতিয়া 2 বছৰ হয় তেতিয়া ই নিজকে ফিমেললৈ ৰূপান্তৰিত কৰি লয় আৰু এই মাছটোৰ নাম হৈছে বুৰামাণ্ডি ফিছ ফেক্ট নম্বৰ 1 মাৰ্বেল সিৰিজৰ মুভিজবোৰত আপুনি যি আইৰন মেনৰ সুইটটো দেখা পাইছে সেইটো সুইট সকলোৱে ৰিয়েল লাইফত পাব বিচাৰে কিন্তু আপুনি জানেনে যদি আপুনি আইৰন মেনৰ দৰে তেনেকুৱা এটা সুইট বনাব লাগে তেতিয়াহলে আপোনাক কিমান পাৱাৰ লাগিব ওয়েল ফ্ৰেণ্ডছ যদি আপুনি আইৰন মেনৰ দৰে তেনেকুৱা এটা সুইট বনাব বিচাৰে তেতিয়াহলে আপোনাক এটা নিউক্লিয়াৰ পাৱাৰ প্লেণ্টত যিমান পাৱাৰ আছে তাতকৈ বেছি পাৱাৰ আপোনাক প্ৰয়োজন হ'ব কিন্তু সাইন্টিষ্টবোৰে তেনেকুৱা এটা সুইট বনাবলৈ ৰিচাৰ্চ কৰি আছে হয়তো ফিউচাৰত আমি তেনেকুৱা এটা সুইট ৰিয়েল লাইফত দেখা পাব পাৰোঁ গতিকে বন্ধুসকল কেনেকৈ লাগিল আজিৰ এইটো ভিডিও কমেন্ট কৰি নিশ্চয় জনাব যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে ভিডিওটো কৰি দিয়ক লাইক আৰু শেয়াৰ আৰু আগলৈ এনে নজনা কথাৰ বিষয়ে জানিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব পুনৰ এনেকুৱা আমেজিং আৰু ইণ্টাৰেষ্টিং ফেক্টৰে ভৰা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ